কবিতাৰ শিৰোনাম প্ৰেম কিয় আহে অজানিতে। আবৃত্তি ৰূপনীল মহন্তৰ। প্ৰেম কিয় আহে অজানিতে, কোনেও নজনাকে বাৰে বাৰে। প্ৰেম হেনো স্বৰ্গীয় অনুভূতি, এক মিঠা শিহৰণ। কিন্তু সেই প্ৰেম কিয় ইমান নিষ্ঠুৰ হৈ পৰে। সেই ভাল লগা তাহানি সেই মৰমবোৰ কিয় হৈ পৰে বিৰক্তি অচিন পক্ষী। আমনি কৰে আজি নিজানতাই। তোমাৰ বাৰু এবাৰো মোলৈ মনত নপৰেনে, মই কেনেকৈ আছো। মোৰ সাৰথি ফোনটো যেতিয়া বাজি উঠে, ঢাপলিয়াই যাওঁ। জানিছা তুমি ফোন কৰিছা বুলি। পিছে সেয়া তুমি নহয়, বেলেগৰহে ফোন আছিল। নাই, তুমি আৰু মোৰ নহয়, সেয়া মই বুজিছো। তুমি চাগে আছা বেলেগৰ মৰম বুটলি, আৰু ময়ো আছো জানা, তুমি যে দি যোৱা সেই মৰমৰ স্মৃতিবোৰ ফুৰি। আজি মই প্ৰেমৰ পৰা অৱসৰ ললো। নালাগে মোক আৰু সেই মিছা আশা, মিছা প্ৰতিশ্ৰুতিবোৰ। নৰচো আৰু ৰঙীন সপোনবোৰ। মাথো বিচাৰো তুমি য'তেই থাকা, যেনেকৈ থাকা, কুশলে থাকা।